हेलो गाइस, এটা আমি এটা গৈ আছোঁ। এয়া আমাৰ লগত নীতিশ আছে। এইটো অকল নীতিশৰ ওপৰত হ'ব। পেৰেণ্টছ নম্বৰ দিবলৈ কৈছে। এই মাৰ চিৰাগ ভাই, কিবা এটা কৈ দিয়া। কিবা এটা কৈ দিয়ক। কিবা এটা কৈ দে। এই কৈ দে, তোৰ লেংগুৱেজত কৈ দে কিবা এটা। ইয়াৰ লেংগুৱেজ হেৰি আছে। বঢ়িয়া কেপচাৰ হৈছে। মেডিকেল বিপ কৰি দিয়ে গৈছিলে। এয়া আমাৰ লগত ডিব্ৰুগড়ৰ চোকা মানুহ আছে। ভাল চোকা, কিবা এটা কৈ দিয়া। চেনেলটোৰ বিষয়ে এটা কৈ দিয়া। চেনেল নেকি? তুমি যেতিয়া 15 বছৰ হৈছে চাবা ভিডিঅ'টো, তেতিয়া কেনেকুৱা লাগিব তোমাৰ চাবলৈ? ভাল লাগিছে। আজি ক্লাছত মানুহ নাই, চাব পাৰে। এয়া মানুহ চানুহ নাই। এয়া আমাৰ ক্লাছত চিয়াৰ। এয়া আমাৰ পোৱালি। এয়া আমাৰ লগত ইফতেকাৰ আছে। এই ইফতেকাৰ, কিবা এটা কৈ দিয়া। গান এটা গাই দিয়া। গান এটা গাই দিয়া। तुमजांग पिक से पतंग कैसे उड़ाते हैं? এইফালে কিবা ভিডিঅ' চাই আছে। গান গাই দিয়া। ভিডিঅ'টো তেতিয়া নচলিব। কমেণ্ট অকল চাৰিটা অবিনাশ গান এটা গাই দে না। মই আৰু কণ্ট্ৰভাৰ্চি ক্ৰিয়েট নকৰোঁ। অবিনাশে কৈ আছে আৰু কণ্ট্ৰভাৰ্চি ক্ৰিয়েট নকৰে হেনো। এই আমাৰ লগত পোৱালি আছে। गाइस, वेलकम टू माय न्यू ब्लॉग, अनदर न्यू ब्लॉग एक्चुअली। तो आज हम 5 लोग एक साथ जा रहे हैं गोलाघाट इंजीनियरिंग की तरफ। आज जेईसी का फेस्ट है, मतलब गोलाघाट इंजीनियरिंग कॉलेज का फेस्ट है। और यहाँ पे हमारे साथ कबीर है और ऊपर अभिनंदन भी है। यहाँ पे कबीर का थोड़ा सा दिमाग गर्म हो चुका है। हमने तेल भरा लिया है। मतलब जेईसी थोड़ा सा दूर है, 1 घंटा। आप कुछ बोल लो, मतलब तुम कुछ बोल लो। लेट हो रहा है कुछ तो बोलो। अरे इतना टेंशन मत लो, कुछ हो जाएगा। मिलना होगा तो सब हो जाएगा। आज फाड़ देंगे, सिस्टम फाड़ देंगे। सिस्टम फाड़ देंगे, पता नहीं सिस्टम फाड़ देंगे मतलब अच्छे सिंगर आ रहे हैं हमारे जेईसी में भी। अच्छे सिंगर बुलाइए। क्या क्या विष्णु प्रसाद राभा के जो नाती है वो आज रितु राभा, तो वो आज आ रहे हैं। और आगे देवज्ञान और एल्विस भी आ रहे हैं। यहाँ पे मैं गेट खोल देता हूँ। नहीं है, पहुँचे ही नहीं है। सोचा कि ये वाला है, नहीं है लेकिन। और वहाँ पे अभिनंदन ऊपर कुछ कर रहा है, उनके घर में जाके निगरानी कर रहा है। हमारे से पीछे कबीर है। कबीर का थोड़ा सा टेंशन हो रहा है कि क्या होगा। लेकिन कोई नहीं गाइज, पहुँच जाएंगे हम। वो रहा अभिनंदन। ये रहा अभिनंदन। কি হ'ল? অকলে আছো যে ওপৰত। ঐ, দেৱৰ ঘৰৰ পৰা আৰু এটা হেলমেট লৈ আন না। অংকনতো লৈ নাযাওঁ। দেৱৰ কাৰণে হেলমেট লৈ যাম। ধূলি সোমাব। তই এটা কৈ দে। উই, কি হ'ল? कुछ एक्चुअली ऐसी है कि हम अपने मौसी के घर में रुकने वाले हैं, क्योंकि वो आज घर में नहीं रहेंगी। वो जोरहाट आएंगे और हम उनके घर में रुकेंगे रात को, हम 5 लोग। और ये यहाँ पे है। सबसे ज़्यादा टेंशन कबीर को हो रहा है, क्योंकि सबसे टेंशन है पूरे हमारे 5 लोगों में। हम तो इतना टेंशन नहीं लेते गाइस, हम चिल लोग हैं बिल्कुल। सबसे ज़्यादा टेंशन यही लेता है भाई। सबसे ज़्यादा टेंशन लेने वाला आदमी यही है। कुछ नहीं होगा। सील रहो, सील। एंट्री नहीं मिलेगा भाई। तुम सील क्यों नहीं हो? हम लोग बिना टिकट के जा रहे हैं, बिना पास के जा रहे हैं। सील क्यों नहीं हो तुम? 200 रुपया नहीं है। टिकट खरीदने। 200 रुपया नहीं है। और ये मैं हूँ
कंस्ट्रक्शन चल रहा है। ये हमारा सस्ता लौंडा মানে লগৰ নহয় আৰু ঘৰৰে মাত কৰি আছে এতিয়া অভিয়ে পৰা দেৱজ্ঞানৰ ঘৰত পুৰা ছালত উৰাইছে। অ' এটা এইটো উলিয়াই থোৱা আছে, সেইটো আউখাই ল'বাচোন, সেইটো মই খাইছিলোঁ। এইটো দেৱ আমাৰ দেৱক এটা কৈ দিয়া। এয়া হেৰি ক'ত আছে, আণ্টিহঁত ক'ত আছে? অঁ অঁ এয়া আমাৰ কবিৰ তোমাৰ মনটো ইমান বেয়া কেলে? মনটো আজি বহুত বেয়া আজি। মনটো বহুত বেয়া বে। সোমাই দিয়া, মুখৰ ভিতৰত সোমাই দিয়া, ইমান জুম কৰিছে। আমাক হেলমেট দি দিলে, থেংক ইউ ব্ৰ। আমি ইউ বেড বলক আমি যাওঁ, বলক ৰিতৰিবা আজি গোলাঘাটৰ ঋতু ৰাভা আহিব। আমি আজি এনেকৈ আজি গোলাঘাটত ঋতু ৰাভা আহিব। ইয়া এলভিছ পুৰা একদম কিবা এটা কৈ দিয়া। জোনাকীৰ মেইন ডন। চ' গাইজ আপোনালোকে কমেণ্ট কৰি দিয়ক কোনফালেদি গোলাঘাট গ'লে ভাল হ'ব। মানে আমি মানে যোনফালে যাম মানে সেইফালে বহুত ধূলি আছে মানে। চ' আপোনালোকে কমেণ্ট কৰি দিব। ই কৈছে নেঘেৰিটিং, ই কৈ আছে ই কৈ আছে। আমাৰ মেইন কেছটো হৈছে যে মানে এতিয়া এণ্ট্ৰি পাম নে নাপাম যদি দেৰি হৈ যায় আমাৰ। ওলাওঁতে মানে মেকআপ কৰোঁতে বহুত দেৰি কৰি দিছে। আমাৰ ওলোৱা সময়কণ নিজে ঠিক হৈ যাব। আহিছে চব মানুহবোৰ জিলিকি আছে দেখোন, বেলেগে মেকআপ দেখোন, ইহে অকল মেকআপ নাই, ই নেচাৰেল বিউটি গাইজ। আৰু দেৱজ্ঞানৰ ঘৰৰ এইখন লাইটিং বহুত মজা হয়। আমি যাওঁ নি তললৈ ব'লা। আমি লাহে লাহে গৈ আছোঁ এতিয়া। পিছফালে কবিৰ আহি আছে, কবিৰে হেলমেট পিন্ধি ল'লে। পিছফালে এলভিছৰ লগৰ এটাও আছে মহন্ত বুলি, কি মহন্ত আছিলে পাহৰিলোঁ, তাক মানে ফৰেষ্ট মিনিষ্টাৰত লগ পাইছিলোঁ। সি গিটাৰটি পইণ্টত ৰৈ আছে বোলে। দেৰিকৈ নাপাম বুলি কৈছে মাহীয়ে। সেইটোৱে মাহী সেই থৈ গুচি যাবি, ৰাতি বনাই ল'বি। 6টা মানৰ কাৰণে যিমানো হয় আৰু কিমানমান নিম বুলি হৈ যাব দেৰিকৈ বেছি নালাগে একো নাই।
will power me that old cargo. A woman's mind told me that's so. Oh, how I wish we were back on the road again. So guys, পাম গে আৰু 5 kilometers for আৰু 5 কিলোমিটাৰ আছে আগত গৈ আছে কৰি আছে এই আমাৰ মেইন মানুহ জেং মানুহ চাহ খলে হৈ চাহ খাব লাগিব এই কৈ দিওঁ নি हेलो तो हम आ गए हैं जी के अंदर तो कोई पूछे तो बताना हम जेसी के बंदे हैं जीसी इनसे रह सकते हैं जैसे भी रह सकते हैं জিডি হৈ আছে আরে এবার এফালে इसने असले হ'ব একা আৰু পিছে আমাৰ মহন্ত আছে মহন্ত গাৰা কৈ দিয়া এই এই তোৰ পিছি তোৰ infrastructure wise very good চাহ বাইছ but চাহ no চাহ no canteen is closed. yes close I think this is the university building. Now we go to the academic building. Let's go to the academic. guys but content must feel you can see the disappointment in his face you sing Ravana hey he should sing Ravana in the stage ইয়াৰ কথা এটা ওলাইছে কিবা ক'বা নাই নাই পাৰ্টনাৰটোৰ বিষয়ে এটা ক'বা ভাল লাগিছে মোৰ এই পাৰ্টনাৰটোৰ বিষয়ে ক'বা জহৰাটোৰ কথা ক'বা অমৃত ভাই কিবা এটা কৈ দিয়া নমস্কাৰ कैसे ना जाओ पिया चूड़ी है राहें सारे तुझसे मेरी तू भी क्या याद रखेगा जावे मत तो छोड़िया जावे मत तो छोड़िया फोटो का इमोशन जरा इम्पोर्टेंट है यो निगामनी को लगा ये बोला ऐसा करो मिरांडा बंटी कुछ बोल रहा अभी मैं बोर हो गया हूँ बंटी थाला जीरो ओ थाला सॉरी थाला जीरो बोले মোৰ মনটো বেয়া বুলি কোৱা না কিয় এনে কোৱা না এই এতিয়া কোৱা
ফ্লেগ ল'ব আছে আমি যাওঁ আৰু লাহেকৈ তাৰ পৰা কি কৰি আছা